Hi guys, কবিতা মানৱ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা মাছৰ টেঙা জোলৰ ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে আপোনাৰ বগা টেঙা মৰাৰ পাতৰ লগত মাছৰ টেঙা জোলৰ ৰেচিপি। এইটো বগা টেঙা মৰা বুলি কয়, সকলোৱে চিনি পায় চাগে। আমাৰ অসমীয়া মানুহে মাছৰ টেঙা জোল বুলি ক'লে আৰু ক'বই নালাগে আৰু। এয়া দেখিছে টেঙা মৰা পাত মই মুঠিমান লৈছোঁ। মই মুঠি অকণমানে মই কুটি ল'লোঁ ইয়াত। তাৰপাছতে এয়া আপোনালোকক মই দেখাম বুলি এইকেইটা কুটা নাই, সেইবাবে মই এইকেইটা এতিয়া মিহি মিহিকৈ এনেকৈ কুটাৰ দৰে কুটি যাম আৰু আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই যাবচোন শেষলৈকে। দেখিছেনে মই টেঙা মৰাকেইটা এনেকৈ কুটি ল'লোঁ আৰু এয়া মই সৰু সৰু মাছ লৈছোঁ, মৰা মাছ। মই এতিয়া এই সৰু সৰু মাছৰ লগত টেঙা জোল বনাম। এইখিনি মই এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাটো সকলোৱে জানে, সেইবাবে মই নেদেখাওঁ। আৰু এই মাছৰ এই টেঙা জোলকণ মই কেনেকৈ বনাম সেইটো দেখাম আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টো চাই যাব শেষলৈকে। মই এতিয়া এই মাছখিনি ফ্ৰাই কৰি লওঁ। এইকেইটা এয়া মই মাছকেইটা ফ্ৰাই কৰি ল'লোঁ অকণমান। তাৰপাছতে এতিয়া এইখিনি মই অকণমান ভাজিম। সেয়ে মই কেৰাহী পাতি দিছোঁ, দেখিছে আপোনালোকে। মই এতিয়া কেৰাহীত তেল দিম। কেৰাহীতে মই তেল অকণমান দিম। তাৰপাছত আপোনালোকক দেখাই আছোঁ, চাই থাকিবচোন ভিডিঅ'টো। এয়া মোৰ তেল গৰম হৈছে, দেখিছে। মই ইয়াত মিঠি গুটি অকণমান দি দিছোঁ। মই মিঠি গুটিটো ফুটিব দিম। ফুটিছে মিঠি গুটি, দেখিছে আপোনালোকে। এয়া সদায় টেঙা জোলত মিঠি গুটি দিবচোন, আপোনালোকে খাই বহুত ভাল পাব, টেষ্ট হয় খাবলৈ। মিঠি গুটিকেইটা মই অকণমান ক'লা হ'বলৈ দিম। তাৰপাছতে এয়া আমাৰ মিঠি গুটি পকি হ'ল। এয়া মই বহাই দিছোঁ, বগা টেঙা মৰা পাত বহাই দিছোঁ। এয়া দেখিছে মই বগা টেঙা মৰা বহাই দিলোঁ। তাৰপাছতে ইয়াত এতিয়া আপোনাৰ হালধি দিম। হালধি আপুনি নিজৰ আন্দাজমতে দিব। এয়া দেখিছে। তাৰপাছতে নিমখ দিম। নিমখো আপোনালোকে নিজৰ আন্দাজমতে দিব। লৰাই দিব। এয়া হ'লেই দেখিছেনে, অকণমান টাইম ভাজিম, 2 মিনিটমান এনেকৈ। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। দেখিছে মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। দেখিছে আপোনালোকে। অকণ 2 মিনিটমান 1 মিনিটমান ভাজিলোঁ, দেখিছে। তাৰপাছতে এতিয়া তলত ধৰি যাব নিছোঁ। আপোনালোকে জোখমতে পানী দি দিব, কাৰণ দুজন মানুহৰ কাৰণে বনাইছোঁ। এয়া দেখিছে। মই অকণমান এতিয়া পানীটো অকণমান বহিব দিম। তাৰপাছতে আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই যাব। এয়া চাওক,
মোৰ দাইলখিনি মানে মাছৰ টেঙা জোলটো ইমান ধুনীয়াকৈ উতলিছে। মই এতিয়া ইয়াত মাছকেইটা ভাজি থোৱা ফ্ৰাই কৰি থোৱা মাছকেইটা দি দিম। ইয়াত দি দিছোঁ, দেখিছে। এয়া লাগি থকা কাৰণে মই কৰি দিছোঁ। এয়া মাছৰ টেঙা জোল, ইমান সহজতে ৰান্ধিব পৰা মাছৰ টেঙা জোল, দেখিছেনে? এইটো আলহীক দিলেও খাই খুব ধুনীয়া হ'ব, মানে আলহীও খাই বহুত ভাল পাব। আলহী আহিলে যদি বনাই দিয়ে বহুত টেষ্টি হ'ব খাবলৈ, বহুত ভাল লাগে খাই। আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ তেতিয়াহ'লে আহিছোঁ, বাই বাই।